ৰাওনা হৈছে দেই ট্ৰেইনখন বাদাম খাই খাই ট্ৰেইনত একদম গৈ আছোঁ তিনিচুকীয়া অভিমুখে কেনেকুৱা লাগিছে মজা চাওক নিশ্চয় ট্ৰেইনত একদম চাহ খাওঁ মজাটো এতিয়া আমি পাইছোঁহি মৰিয়নি মৰিয়নিত বিন্দাছ ৰৈ আছে ট্ৰেইনখন পাৰ চৰাই আহিছে দেখিছেনে ষ্টেচনত বেলেগ ব্যস্ত দেই ইমান এটা ভিৰ নাই বাৰু ট্ৰেইনত গৈ আছোঁ সৰু ল'ৰা ছোৱালীৰ ওচৰত বেছিকৈ হুলস্থুল কৰে এইখন দেখুৱাই সৰু ল'ৰা ছোৱালীয়ে কিনিলে উদাহৰণস্বৰূপে এইজনে এতিয়া কিনিলে এয়া চিপছ কিনিলে পানী বটল কিনিলে হে ইয়াতকৈ অকণমান সৰু ল'ৰা ছোৱালী হ'লে বেছি কিনিলেহেঁতেন চাওক এইখন ৰাওনা হৈছে দেই ট্ৰেইনখন হৈছে গিবনৰ হাবি চাওক কিমান এখন বিশাল গিবন অভয়াৰণ্য পূৰা তাত গছ গছনি এতিয়া আমি পাইছোঁহি বন্ধ হৈ থাকিলে এইটো কি এতিয়া আমি পাইছোঁহি লাহিং পূৰা 70, 68, 65 লাহে লাহে কমি গৈ আছে ষ্টেচন পালোহি যে কিলোমিটাৰটো দেখিছে ন এইটো হৈছে 61ত বেক কৰক 60 এতিয়া 57ত লাহে লাহে কমি গৈ আছে ষ্টেচন পালেই কমি যায় কিলোমিটাৰ স্পীডটো এইটো হৈছে কিলোমিটাৰ স্পীডটো চব পূৰা কমি গৈ আছে জলছে না আহি পালোহি ভোজৌ ষ্টেচন এটা ধুনীয়া পৰিৱেশ আৰু এটা বেয়া পৰিৱেশ হৈছে এইটো মানুহবোৰে গুটকা খাই ইয়াতে পেলাই দিছে হে ইমান বেয়া লেতেৰা কৰি থৈ গৈছে আৰু লেট্ৰিন বাথৰুম দেখাইছোঁ চব ঠিকে আছে কিন্তু এইটো চব ভাল বটল গুটকা পিকে ইয়াত ভৰাই থৈ যাব লাগে এনেকৈ অলপ চাফ চিকুণ কৰি থ'ব লাগে সব 94 গৈ আছে এইটো সব 94 কিলোমিটাৰত গৈ আছে আমাৰ ট্ৰেইনখন নাহৰকটীয়া পামগৈ আৰু বেছি দূৰ নাই আন্ধাৰ ফাইনেলি আহি পালোঁ নিউ তিনিচুকীয়া ষ্টেচন এতিয়া আমি নিউ তিনিচুকীয়াত নামিম তিনিচুকীয়াত তিনিচুকীয়া ষ্টেচন ঠিক আছে ধন্যবাদ দেই ভাল লাগিলে লগ পাই সেই দাদাজন যিজনৰ লগত মই হেণ্ডশ্বেক দিলোঁ তেখেতে মানে বহুত হেল্প কৰিলে যে তেওঁ মানে সস্তাতে আমাক ভাড়া ৰুম এটা দি দিলে হোটেল এখনত মাত্ৰ 500 টকাত আমি দুজন থাকিব পৰা ব্যৱস্থা কৰি দিলে তেওঁ চিনাকি আছিলে বহুত ভাল লাগিলে দাদাজনক দেই নিউ তিনিচুকীয়া ষ্টেচনত অলপ দেৰি ৰখাব তাৰপিছত তিনিচুকীয়া ষ্টেচনলৈ যাম তিনিচুকীয়া ষ্টেচনে শেষ আৰু মানে এখন গাড়ী নাযায় আৰু তিনিচুকীয়া ষ্টেচনতে শেষ আৰু তাৰপিছত আৰু নাযায় আৰু তাতে ৰৈ থাকিব আৰু ককাই ৰাতিপুৱাহে আৰু চলাব শেষ কৰি দিম আজি গাড়ীখন চলাই উঠি শেষ কৰি দিম আজি ফাইনেলি আহি আমি এতিয়া তিনিচুকীয়া টাউনত সোমাইছোঁহি আৰু এইটো পুৰণা তিনিচুকীয়া ষ্টেচন ৰেলৱে ষ্টেচন ভাল লাগিছে একদম 1:15 পৰা ট্ৰেইনত তিনিচুকীয়া জংচন
ইয়াৰ পৰা ট্ৰেইনখন নাযায়গৈ আৰু ইয়াতে ৰ'ব আৰু ৰাতিপুৱাহে যাব আৰু ধুনীয়া ছবি আঁকি থৈছে এইবিলাক পাই গ'লো কেনেকুৱা লাগিলে জাৰ্ণি অঁ এইবাৰ আউটলৈ ওলাম আৰু এতিয়া বিন্দাছ একদম এইফালে গৈ ডাইৰেক্ট হাইৱে অঁ এইটোৱে হৈছে তিনচুকীয়া ষ্টেচন পুৰণা মানুহ ইনষ্টাগ্ৰামত দি দিয়া হা ইনষ্টাগ্ৰামত দি দিয়া আজি এনেকুৱা হাল আমি দুটা আপুনিয়ে মই এতিয়া থিয় হৈ যাব লাগিব ইয়াতে যাব লাগিব কিমান দুখৰ কথা ন